Hey guys, welcome back to my YouTube channel. আৰু মই এতিয়া বৰ্তমান আছো অভয়পুৰীৰ আস্থা ৰিজৰ্টত মই দেখাই আছো ইয়াতে কি আছে চাওক ইয়াতে বহুত কেইটা মানে ঘৰ দিয়া আছে এফালে আপুনি থাকিব পাৰিব ইয়াতে মানে আহিব খোজে যদি ৰিজৰ্ট হয় এইটো আৰু ইয়াতে মই আৰু বা আহিছো দুজনে ফুৰিবলৈ সো ভিডিওটো চাই থাকক আগলৈকে আৰু দেখাবলৈ চেষ্টা কৰিম কি আছে ইয়াতে সো চাই থাকক ভিডিওটো আগলৈকে Hey guys, এইটো চাওক জেল অভয়পুৰী জেলটো বাইৰটো কি জেল অভয়পুৰী জেল নহয় চাওক কিমান ডাঙৰ জেলখন তো বস্তু ডাঙৰটো আমি বাহিৰৰ পৰা মানে পিছফালৰ পৰা এইটো শ্বুট কৰি আছো ভিতৰত মানে যাব পৰা নাই এইফালে মানে আগফালৰ পৰা এইটো ভিতৰত দি হয় মই বাহিৰৰ পৰা এইটো দেখাই আছো চাওক কিমান ডাঙৰ ভিতৰত যাবলৈ টিকিট কাটিব লাগে সেইকাৰণে মই আৰু বা দুখন টিকিট কাটি ললো আৰু এতিয়া ভিতৰত যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰত কি আছে সো ভিডিওটো আগলৈকে চাই থাকক আৰু ভিডিওটো এনজয় কৰক প্লেসটো চাওক হে ইমান ধুনীয়া প্লেস যদি আপোনালোকে আহিব খোজে তেতিয়াহ'লে আহিব পাৰে ইয়াতে অভয়পুৰী আস্থা ৰিজৰ্ট বুলি কোৱা হয় এই ৰিজৰ্টটো আপোনালোকে আহিব পাৰে চাওক না ঘৰগিলা চাওক না বহুত ধুনীয়া হয় ইয়াতে মানে একদম আল্টিমেট আৰু সৌটো এইফালে মানে পুখুৰী আছে পুখুৰী নহয় এনেকুৱা টাইপৰে পুখুৰী টাইপৰে মানে চাৰিওফালে একদম ৱাল দিয়া আছে আৰু সেই ৱালৰ চাৰিওফালে মানে মানুহগিলা যাওয়াৰ কাৰণে ৰাস্তা দিয়া আছে আৰু পুখুৰী পাৰে মানে সেনেকুৱা ঘৰ দিয়া আছে আৰু সেইটো তলত মানে বহুত সেইটো মানে এইটো স্কেটিং পানীত চলাব পাৰিব তলত দিয়া আছে আৰু এই পুখুৰীতে সব ভিডিওটো চাই থাকক সেইটো তলত বোটটো হয় এইটো পিছফালে ৰেষ্টুৰেণ্ট হয় এইটো ইয়াতে চব পাব আপোনালোকে যদি আহিব খোজে ইয়াতে চব মানে ৰেষ্টুৰেণ্ট মানে যি খোজে মানে চব ইয়াতে পাই যাব আৰু এইটো বহুত ধুনীয়া হয় চাওক একফালে মোৰ পিছফালে চাওক এইখিনি মানে চাৰিওফালে পূৰা লাইন কেচিয়াৰ দিয়া আছে এইফালে আৰু বহুত কিবা কিবি আছে ইয়াতে যদি আপোনালোকে আহে তেতিয়াহ'লে মানে ইয়াতে টিকিট কাটি আহিব লাগে মইতো আমি টিকিট কাটি আহিছোঁ ইয়াতে চ' ইয়াতে চাওক প্লেচখন আৰু ভিডিঅ'টো এনজয় কৰক ঘৰটো মানে একদম কাঠৰ ঘৰ হয় মানে এই ঘৰটো ওপৰৰ চালিটো চাওক না একদম সোণৰ একদম চাওক ঘৰটো একদম বহুত ধুনীয়া ঘৰটো আৰু মই এতিয়া যাই আছোঁ আপোনালোকক দেখাবলৈ চ' দেখাই আছোঁ আৰু কি আছে ইয়াতে চ' সেইটো নদীৰ সেইপাৰে মানে সেইটো ৰেষ্টুৰেণ্টটো হয় আপোনালোক দেখিল যে অলপ আগতে চ' দেখাই আছোঁ অলপ পিছত আৰু চ' এই ঘৰটো চাই আছোঁ মই য'ত আছোঁ মানে সেই ঘৰটো চাওকহে মানে একদম মানে আগৰ দিনৰ ঘৰৰ নিচিনা মানে ওপৰৰ চালিটো আৰু বহুত ধুনীয়া মানে ঘৰটো একদম মানে যিখিনি আছে একদম পৰিষ্কাৰ মানে ঘৰটো বহুত ভাল লাগে আৰু আগত এটা ঘৰ আছে চ' আপোনালোকক দেখাই আছোঁ ঘৰটো চ' মানে চবখিনি খিৰিকী মানে ঘৰটোত চ' ভিডিঅ'টো চাই থাকক আগলৈকে আৰু ভিডিঅ'টো ঘৰটো চাওক না খিৰিকী চাওক না ঘৰৰ কিমানকেইটা চবকেইটা মানে ৱাল গোটেইখিনি ৱালে মানে খিৰিকীৰে মানে একদম ভৰ্তি কৰি দিছে মানে চাওক না ঘৰটো ইমান ধুনীয়া লাগিছে ঘৰটো আপোনালোকে যদি আহে ইয়াতে চাব পাৰিব অভয়পুৰীৰ প্লেচটো হয় আস্থা বুলি কয় এই প্লেচটো মানে আস্থা ৰিজৰ্ট বুলি কোৱা হয় আপোনালোকে আহে যদি চাব পাৰিব চাওক না খিৰিকী চাওক না কি ধুনীয়া লাগিছে একদম ঘৰটো চাওক একদম বহুত ধুনীয়া ঘৰটো যদি আপোনালোকে আহে তেতিয়াহ'লে আহিব পাৰে ইয়াতে
চ' ভিডিঅ'টো আগলৈকে চাই থাকক। সেই গাইজ চাওক না মই ক'ত আছোঁ মানে পানী চাৰিওফালে পানী এইফালে পানী সেইফালেতো আপোনালোকক দেখালোঁৱে অলপ আগতে আৰু চাওক সেইটো মোৰ পিছফালে হেড অফিচ সেইটো হেড অফিচ আৰু ইয়াতে মই আছোঁ চ' এইটো পানীৰ ওপৰতে হয় পানীৰ ওপৰতে বনাই দিছে মানে এনেকৈ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈকে আৰু ভিডিঅ'টো এনজয় কৰক। হৈ গ'ল এতিয়া আমি যাম এতিয়া ওলাই যাই আছোঁ চবখিনি দেখালোঁ আৰু এতিয়াও মানে বন্ধ কৰি দিব ইয়াতে মানে 5:30 বাজে সেইকাৰণে আমি যাই আছোঁ মই আৰু বা দুজনে মানে যাম এতিয়া ঘৰত যাম চ' ভিডিঅ'টো এইখিনি আছিল চ' টাটা বাই বাই।